প্ৰথমে মই সকলোলৈকে মই নমস্কাৰ জ্ঞাপন কৰিছোঁ। আমি আজি প্ৰায় এইকেইদিন শুনিবলৈ পোৱা এটা বাতৰি হৈছে ধৰ্ষণ, যিটো শব্দই বাতৰি কাকত আৰু সংবাদ মাধ্যমসমূহত তোৰপাল লগাবলৈ সক্ষম হৈছে। সেইটো হৈছে ধৰ্ষণ। আৰু এনেকুৱা এটা পদ্ধতি হৈ পৰিছে যে ধৰ্ষণ কৰি বহুত বাচি গৈ আমাৰ বৰ্তমান সকলো ছোৱালী তথা নাৰীসকললৈ এটা বিপৰ্যয়ৰ ভয় আহি পৰিছে। আমি এতিয়া বাহিৰত যাবলৈ অলপ চিন্তা কৰিবলগীয়া হৈছে, যিহেতু আমাৰ লখিমপুৰ জিলাতে বহুতকেইটা ঘটনা ঘটি গৈছে। সেয়েহে আমাৰ চৰকাৰ তথা আমাৰ ওপৰৱালা সকলোলৈকে বিনম্ৰ অনুৰোধ জনাইছো যে যদি জৰিমনা 500 টকা বিহাৰ বাবে সকলো জনসাধাৰণে মাস্ক পৰিধান কৰিব পাৰে, তেনেহলে এই ধৰ্ষণটো কিয় ফাঁচীৰ ভয়ত শেষ হ'ব নোৱাৰে। আপোনালোকক অনুৰোধ জনাইছো যে দুটামান ধৰ্ষণকাৰীক আপোনালোকে ফাঁচি দিয়ক, তেতিয়া হয়তো আমাৰ দেশৰ পৰা এই ধৰ্ষণ শব্দটো নিজে নিজে মোহাৰ খাই যাব। মই মোৰ এটি চলচ্চিত্ৰ কবিতা আবৃত্তি কৰিম। এগৰাকী ধৰ্ষিতা নাৰীৰ এটি মনোভাৱে মই মোৰ এই কবিতাটো প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছো। আপোনালোকৰ সকলোৱে কবিতাটো আদৰি ল'ব বুলি আশা কৰিলো, আৰু যদি ভাল লাগে কবিতাটো ইমান দূৰলৈ শ্বেয়াৰ কৰিব যাতে এই কবিতাটো শুনি আমাৰ সদায় আমাৰ জ্যেষ্ঠ ব্যক্তিসকলে এই ধৰ্ষণ শব্দটোৰ বিৰুদ্ধে মাত মাতিবলৈ সাহস পায় বা মাত মাতিবলৈ তেওঁলোকে এটা উদ্যম পায়, আৰু আমাৰ নাৰীসকলৰ যিটো ভয় ভাৱ সেই ভয় ভাৱটো যাতে আঁতৰি যায়। কবিতাটোৰ শিৰোনাম অন্ধকাৰ ভৱিষ্যত। সময় নুবুজিলো তোক, আজিৰ বিপন্ন বতাহ জাককো, ক'ত বহি পাতো আৰু কাৰ সৈতে পাতো। তপ্ত তেজেৰে গোটেই গাঁৱলৈ বিয়পি পৰা তপ্ত হৃদয়ৰ প্ৰশ্নবোৰ, কাৰ নোম শিৱৰা সেই অভিশপ্ত নিশাটোৰ কথা। মোৰ কি ভুল আছিল মই বাৰে বাৰে প্ৰশ্ন কৰো, যদিও বা সন্মুখৰ আন্ধাৰত হেৰাই যায় উত্তৰবিহীন প্ৰশ্নবোৰ। কিয়নো মই প্ৰমাণ কৰিব পৰা নাছিলো যে মই নিৰ্দোষী, কিয়নো মই তাৰ সমান যোদ্ধা নাছিলো। উকিলখানাত হাঁহিছিল, কেৰেলি পাৰিছিল, যুদ্ধত জিকি দোষী পিশাচে সুহুৰি মাৰিছিল। ফ্ৰিজ দিব পৰাকৈ মই সমৰ্থক নাছিলো, আৰু দেউতাৰ নামত ভেটি মাৰ হাতৰ কাণেও মই লাভ কৰিব নোৱাৰিলো নিৰ্দোষিতাৰ প্ৰমাণ পত্ৰ। যদিও বা মই আছিলো নিৰ্দোষী, তথাপিও চৰিত্ৰহীনাৰ চেকা বিয়পি পৰিছিল মোৰ দেহত। থাকক দিয়া সেইবোৰ অতীতৰ সাধু কাহিনী। ঘৰখনৰ মৰমৰ একমাত্ৰ জীয়াৰী, পঢ়া শুনাত চোকা আছিলো এই বাবেই নেকি গাঁওখনৰ আদৰ্শ। বহুত ইচ্ছা আছিল জানা এগৰাকী শিক্ষয়িত্ৰী হোৱা, কিন্তু সকলোবোৰ শেষ হৈ গল সেই অভিশপ্ত নিশাটোৰ বুকুত। নিৰ্ভুল, দুৰ্বল আৰু অসহায় শৰীৰৰ ওপৰেদি বাগৰি অচিনা এক উত্তপ্ত নৈ, আৰু লাহে লাহে মোহাৰি গল মোৰ সপোন, মোৰ আদৰ্শবোৰ। এতিয়া মই এগৰাকী চৰিত্ৰহীনা, অৰ্থহীনতাৰ পাক চক্ৰত পৰি দোষীৰ সাজেৰে চৰিত্ৰহীনাৰ বুটাৰে সাজ পিন্ধা মই এগৰাকী দুৰ্ভগীয়া জীয়াৰী। আজিও ৰাজপথত শুনিবলৈ পাওঁ সেই চিনাকি উকি, যি উকি শুনিছিলো কৌটৰ বুকুত। আজিও মাজ ৰাতিৰ আন্ধাৰত শুনিবলৈ পাওঁ কোনো অসহায় নাৰীৰ হৃদয় বিদাৰক চিঞৰ। এতিয়া মোৰ প্ৰশ্ন, সময় এয়াই নেকি পৃথিৱীৰ অন্ধকাৰ ভৱিষ্যত? ধন্যবাদ।